নমস্কাৰ পিবি নিউজ অসমলৈ আপোনালোক স্বাগতম জনাইছোঁ মই পংকজ বৰুৱা চাওঁ আহক আজি দিনটোৰ কেইটামান উল্লেখযোগ্য বাতৰি বান পুনৰুদ্ধাৰক লৈ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে বৈঠকত অসমৰ বানৰ পিছৰ পুনৰুদ্ধাৰ ক্ষতিগ্ৰস্ত লোকৰ জীৱিকা পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ বিষয়ত আলোচনা কৰা হয় মুখ্যমন্ত্ৰী চৰকাৰৰ প্ৰথম 100 দিনৰ কাম-কাজো বৈঠকত আলোচনা হোৱা বুলি জানিব পৰা গৈছে অসমত 17 জন সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক অসম আৰক্ষীয়ে আজি ৰাজ্যত প্ৰৱেশৰ চেষ্টা কৰা 17 জন সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰে সীমান্ত অঞ্চলত সুৰক্ষা আৰু নজৰদাৰী অধিক শক্তিশালী কৰাৰ মাজতে এই অভিযান চলোৱা হয় ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আটক অসমৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ অভিযানত এচাম সন্দেহযুক্ত চোৰাং চিকাৰীক আটক কৰা হৈছে অভিযানত দুটা দেশীয়ভাৱে নিৰ্মিত বন্দুক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে চৰকাৰী কৰ্মচাৰী দ্বিতীয় বিবাহক লৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ আইনী বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা চৰকাৰী কৰ্মচাৰী দৰমহাৰ 20% কৰ্তন কৰাৰ ব্যৱস্থা অসম চৰকাৰে ঘোষণা কৰিছে কৰ্তন কৰা ধন প্ৰথম পত্নীৰ অনুৰোধৰ ভিত্তিত তেওঁৰ একাউণ্টলৈ দিয়াৰ ব্যৱস্থাৰ কথাও প্ৰকাশ পাইছে উত্তৰ পূব সীমান্ত ৰেলৱে 10খন ৰেলৰ চলাচলৰ পৰিৱৰ্তন নিউ হাৰাংগাজাও ৰেল ষ্টেচনৰ সমীপত ৰেলপথ পুনৰুদ্ধাৰৰ কাম অব্যাহত থকাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে 2খন ৰেল বাতিল কৰিছে আন 8খন ৰেলৰ সময়সূচী সলনি কৰা হৈছে লামডিং বদৰপুৰ ৰেলপথত চলাচল কৰা যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে সংশোধিত সময়সূচী পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে ভাৰত ছিংগাপুৰ সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব ছিংগাপুৰত আজি ভাৰত ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ চতুৰ্থ পৰ্যায় অনুষ্ঠিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে ৰাছিয়া ইউক্ৰেইনৰ সংঘাতত নতুন উত্তেজনা ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ বৃহৎ মিছাইল আৰু ড্ৰোন আক্ৰমণত বহুতো লোক হতাহত হোৱা বুলি প্ৰকাশ পাইছে ইউক্ৰেইনে অধিক আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে পশ্চিমীয়া দেশসমূহৰ সহায় বিচাৰিছে উত্তৰ কোৰিয়াৰ মিছাইল উৎক্ষেপণ উত্তৰ কোৰিয়াৰ আজি সাগৰ অভিমুখে কেইবাটাও মিছাইল উৎক্ষেপণ কৰাৰ খবৰ পোৱা গৈছে আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে এই ঘটনাই কোৰিয়া উপদ্বীপত পুনৰ উদ্বেগ বৃদ্ধি কৰিছে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ মিশ্ৰ ফলাফল নতুন দিল্লীত চলি থকা বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ পি.ভি. সিন্ধু আৰু আয়ুষ ছেত্ৰীয়ে জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে সিন্ধুৱে কানাডাৰ য়েন ইউঝাঙক 21-16, 21-17 ব্যৱধানত পৰাস্ত কৰে আনহাতে আয়ুষ ছেত্ৰীয়ে শ্ৰীলংকাৰ ডুবিন্দ আব্ৰিংকমক 21-8, 21-10 ব্যৱধানত পৰাস্ত কৰে কিন্তু ভাৰতৰ লক্ষ্য সেন আমেৰিকাৰ গেৰেট টানৰ হাতত পৰাস্ত হোৱাৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ইফালে মহিলা ডাবলছত প্ৰিছা ভাল আৰু গায়ত্ৰী গোপীচন্দে জাপানৰ সপ্তম বাছনি জ্যোতিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে 24 আগষ্টৰ পৰা সিম কাৰ্ডৰ নিয়ম অধিক হোৱাৰ সম্ভাৱনা দূৰসংযোগ বিভাগে সিম কাৰ্ডৰ সীমা আৰু ব্যৱহাৰ সন্দৰ্ভত নতুন নিয়ম কঠোৰভাৱে প্ৰয়োগ কৰাৰ প্ৰস্তুতি চলাইছে প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ দেশত 9টা সিম আৰু অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বাবে 6টা সিমৰ সীমাৰ কথা উল্লেখ কৰা হৈছে আৰু এই আছিল আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য বাতৰি ধন্যবাদ